Hello everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? মই ভালে আছো। মোৰ সামাৰ ভেকেশনটো ভালকৈ গৈছে বাৰু। ইফালে গৈ আছো। পৰিয়ালৰ মানুহৰ ঘৰলৈও গৈছো আৰু ঘৰতো থাকি আহিলে সপ্তাহমান। আজি এওঁৰ কাজিন বা এজনী ঘৰলৈ যাবলৈ লৈছো। অকমানি দুটা আমাৰ ঘৰলৈ আহিছিলে যে মই মিনি ব্লগ এটাত দেখাইছিলো। সিহঁতি আকৌ মোক মাটি পগলা কৰি দিছে থাকিব যাব লাগে সিহঁতৰ ঘৰত। সেইটো কাৰণে যাবলৈ ওলাইছো। এওঁ নাই, এওঁ ডিউটি গ'ল দিলিয়াজান। সেইটো কাৰণে বা ছোৱালীজনী আহিছে মোক নিবলৈ। আমাৰ এডোখৰ অকণমান পানী আছে, সেইটো কাৰণে আমি ওলাই গৈছোঁ। মোক আমিয়ে এয়া আগবঢ়াই লৈ গৈ আছে। তাই আহি আছে স্কুটি লৈ। বাহঁতৰ ঘৰত কি কৰোঁ, কি নকৰোঁ, কি খাওঁ বা কেনেকৈ থাকোঁ সকলোখিনি আপোনালোকক দেখুৱাই যাম। আশা কৰোঁ ভিডিঅ'টো সকলোৱে মৰম দিব। এয়া বাৰ ছোৱালীজনী আহিলে, তাইৰ লগত গৈ আছোঁ। বাৰ ঘৰ হৈছে হাতীকোপত। আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰত নহয়। স্কুটিত গ'লে খুব বেছি 10-15 মিনিটমান লাগে। এয়া আমি আহি পালোহি। আহি পোৱাৰ লগে লগে বায়ে আমাক চাহ দিলে। এইটো এটা কেনেকুৱা ডিজাইনৰ পেঞ্চিল বক্স চাওকচোন। আমি আগৰ দিনৰ টিঙৰ পেঞ্চিল বক্স লওঁতেই গ'ল। ইয়াত কি ডিজাইন আছে ঠিকান নাই। বায়ে ল'ৰাটোৰ ভাগৰ হয়। এইটো লক মৰা আছে চব। ট্ৰলিত যেনেকৈ লক ক'ত থাকে ইয়াতো আছে, যোনে খুলিব নোৱাৰে। আৰু বেলেগ ঢেৰ কিবা কিবি আছে। এইটো খুলি দেখুৱাচোন। এইটো খোল খায়। এইফালে খোল খায়। এইটো এনেকৈ এইটো খোল খাই যায়। ইয়াত পইচা ভৰাই থ'ব পাৰে। আৰু কি খোল খায়? আৰু কেলেণ্ডাৰ আছে। তাৰপৰা এইফালে কেলেণ্ডাৰো আছে। এইটো কি হয়? এইটো কেলেণ্ডাৰ এনেকৈ বদলি কৰি চেঞ্জ কৰি থাকিব পাৰি। এনেকৈ কেলেণ্ডাৰ ডে মন্থ এইবিলাক চেঞ্জ কৰি থাকিব পাৰি। আৰু এইটো লক ক'ডটো দেখুৱা। এইটো লকটো কেনেকৈ নাম্বাৰ মাৰিব পাৰি হয় নাই? ভুল লগালে ফোন নাখায়। 83 দিব লাগিব দে। এই ট্ৰলিবিলাকত যেনেকৈ থাকে তেনেকুৱা। নাই উঠোৱা চোৱা হাত উঠিছে। পাহৰি গ'লা নেকি? তাৰপিছত এইফালে ক'ত লিখিব পাৰি? ইয়াত লিখিব পাৰি। ইয়াত লিখি মোহাৰি দিব পাৰি। এইফালে ইয়াত টেবুলো লিখা আছে। চাহ তাহ খাই হৈ গ'ল। চাহ তাহ খাই হোৱাৰ পাছতে অলপ দেৰিকৈ ৰাতিৰ ভাতৰ আয়োজন কৰিবলৈকে হ'ল। বায়ে ৰাতিৰ ভাতৰ যোগাৰ কৰি আছে। মই ভাবিলোঁ অকণমান সহায় কৰি দিওঁ। সেইটো কাৰণে আদা, নহৰু, আলু এইবিলাকে কাটি দিওঁ বুলি ভাবিলোঁ। কাটি মেলি হৈ যোৱাৰ পাছতে এয়া বায়ে আকৌ চাহ দিলে। তেওঁৰ লগতে বহি লৈ পূৰা কথাৰ মহলা মাৰি আছোঁ। আমি যে মাইকী মানুহবিলাকে লগ পালে ইমানেই কথা ওলাই নহয়। তাতে বায়ে অকণমান জমনিও আছে, পূৰা জমাই আছে তেওঁ। এই ৰাতিখন আমি দুটা মা এডোখৰ গাত আছে। আমি দুটা দোকানলৈ গৈ আছোঁ। ৰাতিকেইটা বেছি এতিয়া 9:30 10টামান বাজিবলৈ হ'ল। দোকান আহিছোঁ গাইজ কিবা কিনিবলৈ কাৰণে। এই অৰেঞ্জ কালাৰটো নিচিনাটো এটা আছে নে? বগা মেকুৰী হজমোলা লৈ ল'লোঁ গাইজ। আমি দুটাই আহি এখেতে ল'লে কেম্পা, মই ল'লোঁ হজমোলা। নাখাওঁ এনেই খাবলৈ মন নাই যোৱা। হেৰি অকণ খাই দিওঁ ন? আইঅ ধৰিবই নোৱাৰিছোঁ। এইকেইটা হজমোলাকেইটা ধৰা। কি কৈ আছিলোঁ? এইফালে হজমোলা লৈ ল'লোঁ। ৰাতি পূৰা আৰু বিচনাত ধাম ধুম ফুটিব। ধাম ধুম বম ফুটিব ফটকা।
ইয়াক খুৱাই খুৱাই পূৰা গেছ কৰাই দিম। এই ৰাতি মানে বহুত ৰাতিও হোৱা নাই, ওচৰতে আছে দোকানখন। সেই নহয়, 11:30 নাই হোৱা, ওচৰতে আছে দোকানখন বাৰু। এই সাধাৰণ হজমোলা টেমা দুটা নিবলৈ কাৰণে আমি দুটা আহিছোঁ। আমি দুটা তেতিয়াহ'লে কেনেকুৱা হ'ম ভাবকচোন। কেম্পাটো বোলে আকৌ চাপৰিবোৰে খায় হয় নেকি? কেম্পা কম দামী কাৰণে চলি। অঁ সেইটো কথা এনেই শুনিছিলোঁ, মানে হয়নে নহয় মই নাজানো আকৌ দেই। যোনে কেম্পা খায় ভাল চকু তেওঁলোকে আকৌ মোক বেয়া নাপাব আকৌ। পোহৰ পৰিছে মই একোৱে দেখা নাই। এইফালে এয়া চাওকচোন, বাই ছোৱালীজনীয়ে বুকে বনাই আছে। তাই অৰ্ডাৰ এটা আছিল, তাই ফ্ৰেণ্ড এটাই অৰ্ডাৰ দিছিল। ইমান ধুনীয়া লাগিছে চাওকচোন। তাই এইবিলাক কামতে পূৰা বিজি হৈ আছে। লগতে তাই পঢ়িও আছে, কমাৰ্চ কলেজত তাই BCom পঢ়ি আছে। আপোনালোককো যদি এনেকুৱা ধৰণৰ বুকে লাগে তাইক অৰ্ডাৰ কৰিব পাৰে। লগতে তাই কাষ্টমাইজ গিফ্ট হেম্পাৰো বনায়। এয়া চাওকচোন, কমপ্লিট হ'লে আপোনালোকক দেখাম দেই। ভিন্দি টেষ্টিং কৰিব দিছে, লওক আপুনি লওক না সিহঁতক। চাৰে নেট নালাগে না হৈছে, ধুনীয়া হৈছে। টেষ্টিংটো মেইন হয় নাই বাৰু? ঘৰতো এনেকৈ মই টেষ্ট কৰোঁ, আৰু এইফালে আলহী ঘৰতো মোক টেষ্ট কৰিবলৈ দিছে। ৰাতি 10টা মানে বাজিলে। এইফালে ডিনাৰো ৰেডি হৈ গ'ল। ডিনাৰত আছিল দাংবডি আলু ভাজি, লোকেল চিকেন, দালি, নেমু আৰু আচাৰ। খাই বৈ হৈ গ'ল। খাই বৈ হৈ যোৱাৰ পাছতে তাইৰ বুকেৰ কাম আছিল, বুকেৰ কামটো তাই কমপ্লিট কৰিলে। এইফালে চাওকচোন, ইমান ধুনীয়াকৈ ৰেডি হৈ গ'ল। দেখাত যে বহুত ধুনীয়া লাগিছে নহয়নে বাৰু? আৰু প্ৰাইচবোৰো একদম ৰিজনেবল, আপোনালোকে অৰ্ডাৰ দিও ক'লে দিব পাৰে। তাই কৈছে যে মোকো এটা বনাই দিব বুলি। ভিডিঅ'তে কৈছোঁ আৰু দেই, সোনকালে এটা বনাই দিবা। সেইদিনা আমি খাই বৈ শুই থাকিলোঁ। একদম লেকচাৰ মাৰি মাৰি শুওঁতে ৰাতি 1:30-2টা মানে বাজিলে। কথাৰ কোবত ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। পিছদিনা শুই উঠি চাহ তাহ খালোঁ। তাৰপাছত ইমানেই ৰ'দ দিছিল নহয়, এনেকুৱা গৰম উঠিছিল। সেইটো কাৰণে বাৰ অকণমানিকেইটাৰ লগতে পিছফালে আহিলোঁ। পিছফালে এয়া চাওকচোন, ইমান বেছি গছ গছনি আছে, লগতে নৈও আছে। বাহঁতি বোলে আৰু ওচৰৰ মানুহবিলাকেও যোনদিনাখন মানে বহুত বেছি গৰম পৰে বা যেতিয়া বহুত বেছি গৰম পৰে, মানুহবিলাকে ইয়াতে আহি বহি থাকেহি একদম গছৰ হাৱা খাই। এনেও AC ফেন যিহৰে হাৱা নলওক লাগিলে, কিন্তু এনেকুৱা নেচাৰেল বতাহৰ সমান হ'বই নোৱাৰে, গছ গছনিৰ বতাহৰ সমান হ'বই নোৱাৰে। ধুনীয়া বতাহ মাৰিছে দেই। এটা লাগিছিলে। ঘৰৰ ভিতৰত যিহে গৰম, সেইকাৰণে আমি পিছফালে আহিলোঁ। ইয়াত যে ইমান ঠাণ্ডা, গোটেই গছ গছনি আছে আৰু বতাহ মাৰি আছে। এইফালে আছে নৈ, এইকেইটাই গৰুৰ লগত লাগি আছে। বেছিকৈ বাহঁতক ভিডিঅ'ত উলিয়াব পৰা নাই, কাৰণ চব মানুহ কেমেৰা কনচিয়াছ নহয় যে। কেমেৰাত ওলাবলৈ মানে অকণমান লাজ কৰে, সেইকাৰণে ভিডিঅ'ত ময়ে ওলাই আছোঁ। আপোনালোকে সেইটোকে আকৌ নাভাবিব যে অকল নিজকে উলিয়াই আছে ফুৰিবলৈ গৈ পিনে। যি পাৰিছোঁ দেখাইছোঁ আৰু। এইফালে এইখন আকৌ মানুহৰ বাৰী। মানুহে খেতি চেতি কৰিছে ইয়াত, শাক পাচলি, তামোল, কল, কিবা কিবি। এই পাতখিনি মই আকৌ এৰা আকৌ ভিডিঅ' কৰিছোঁ। মানুহে দেখিলে নৈখন দেখিছেনে? নৈখনৰ এইটো পাৰে আছে, মানে এইটো পাৰে আছে, আমি থকা পাৰে আছে হাতীকো।
আৰু ইটো পাৰে আছে ধাৰেলি। সেইফালে মানুহো আছে বাৰু। তাৰপিছত সেইফালে সেয়া দেখিছেনে, মানুহজনীয়ে কাপোৰ ধুই আছে নৈত। তাত থাকোঁতে বায়ে আমাক আকৌ জলপান খাবলৈ মাতিলে, সেইটো কাৰণে জলপান খাবলৈ লৈছোঁ। সেইদিনাখন জলপানত আছিল দাংবডি ভাজি, ৰুটি আৰু চিকেন। জলপান খাই বৈ হৈ গ'ল। জলপান খাই বৈ হোৱাৰ পাছতে ইটো সিটো কৰোঁতে মেলোঁতে দুপৰীয়াৰ ভাত খাবলৈকে হ'ল। বায়ে দুপৰীয়াৰ ভাতৰ যোগাৰ কৰি আছে আৰু আমাৰ তিনিটাক এনেই টাইম পাছ কৰিবলৈ দিলে কঁঠালগুটিৰ বাকলি চিকনাবলৈ। মই আকৌ কঁঠালগুটিৰ পিটিকা খাই খুব ভাল পাওঁ দেই। গৰম দিনত মোৰ আটাইতকৈ বেছি ভাল লগা বস্তুটোৱে হৈছে কঁঠালগুটিৰ পিটিকা। আপোনালোকে কঁঠালগুটিৰ পিটিকা খাই কোনে কোনে ভাল লাগে ক'বচোন দেই। আৰু দাইলত দিলেও ভাল লাগে। আমি কেইটাই একদম কঁঠাৰ মহলা মাৰি মাৰি কঁঠালগুটিৰ বাকলি গুচাই আছোঁ। এইফালে ভাত ৰেডি হৈ গ'ল। সেইদিনাখন আছিল ভাতৰ লগত মধুসোলেং দিয়া দাইল, মিঠা চিকেন কোৰমা আৰু কঁঠালগুটিৰ পিটিকা। এনেকৈ চিম্পলকৈ খাই মই বহুত বেছি ভাল পাওঁ। সেইটো কাৰণে বাক ক'লোঁ যে বৰ বেছি একো যোগাৰ কৰিব নালাগে, কাৰণ ইমানেই গৰম পৰিছিল। ইমান গৰমত আকৌ বহুত বেছি হেভি কিবা তেল মছলা দিয়া মাছ মাংস এইবিলাক খাবলৈ একদমেই মন নাযায়। একদম খাব নোৱাৰি। একদম চিম্পুলকৈ বনোৱা টেঙাৰ দাইল বা টেঙাৰ তৰকাৰী তেনেকুৱাবিলাক খায়েই বহুত বেছি ভাল লাগে। কৈ আছোঁ ন, বেলেগ এটা মোবাইলৰ পৰা কয়। এটা আপোনালোকক আৰু এটা বস্তু দেখাইছোঁ চাব দেই। এইটো চাওক, বাই ল'ৰাটোৱে বনাইছে। সি এইবিলাক কাম কৰি খুব ভাল পায়। ইটো সিটো বনাই মেলি এইটো সি নিজে বনাইছে। ভিতৰত কিবা মিউজিক ছিষ্টেমৰ কিবা স্পীকাৰ অৰ্ডাৰ কৰি আনি লগাই দিছে আৰু এইবিলাক ফিটিং লাইটিং সেইবিলাক চব সি নিজে কৰিছে। এইটো গান বজোৱা মিউজিক ছিষ্টেম চাওকচোন। ৰ'ব আপোনালোকক গান বজাই দেখাম দেই। বহুত ধুনীয়াকৈ গান বাজে ইয়াত আৰু লাইটিঙো আছে। গানটো বজাই দিয়া। এইটো চাওকচোন, ইমান ধুনীয়াকৈ লাইটিং কৰা আছে। গান বজাই দেখাইছোঁ দেই। এইফালে এয়া ব্লুটুথ কানেক্ট কৰি থৈছোঁ ইয়াৰ লগত। দেখিছে ধুনীয়াকৈ ব্লুটুথ কানেক্ট কৰি দিলে আৰু ইয়াত বাজি গৈছে। দেখিছেনে? নহ'লে এনেকুৱা এটা মিউজিক ছিষ্টেম কিনিবলৈ হ'লে এনে কিমান দাম লয় কিনাবলৈ? সি এতিয়া এইটো চাওকচোন, এইটো চাওকচোন, সি ইমান ধুনীয়াকৈ ঘৰতে সহজতে বনাই লৈছে। নে ভিতৰৰ পাৰ্টবোৰ যে কিনিলা যে এইবোৰ এনেই কিমান দাম পৰিলে চব মিলাই? মাত্ৰ 350 টকা লৈছে এইটো বনাওঁতে এটা। কিন্তু কিনিবলৈতো দাম বেছি লয় ন। আৰু একদম মিউজিকটো বহুত ধুনীয়া, একো ফাটি মেলি অহা নাই। ভাল লাগিছে ন? দুপৰীয়াৰ ভাত খাই বৈ হোৱাৰ পাছত আমি গোটেইকেইটাই অকণমান সময় ৰেষ্ট ল'লোঁ, গা পা ধুলোঁ। তাৰপাছত ঘৰলৈ যাবলৈ ওলালোঁ। ওলোৱাৰ সময়তে আকৌ বায়ে ক্ষীৰ বনালে। এয়া আমাক ক্ষীৰ খাবলৈ দিছে। ইমানেই যে টেষ্টি আছিল নহয় ক্ষীৰখিনি। মই বায়েক কৈ আছোঁ যে মোকো এনেকৈ বনাবলৈ শিকাবচোন। মাখানা, ড্ৰাই ফ্ৰুটছ, কেশৰ এইবিলাক দি পিনে বনাইছে। খাবলৈ বহুত বেছি সোৱাদ হৈছিল। এয়া বাই ছোৱালীজনী, মই আৰু বায়ে খাই আছোঁ। অকণমানিটো টিউশ্যন কৰিবলৈ গ'ল। সি টিউশ্যনৰ পৰা আহি খাব। যিহেতু আজি মানুহজন ডিউটিত থাকিব দুলীয়াজানত, সেইটো কাৰণে বা ছোৱালীজনীকো লগ ধৰিলোঁ। মোৰ লগতে যাওঁ ব'লা, আজি আমাৰ ঘৰত থাকিম। সেইটো কাৰণে তাইও ওলালে মোৰ লগত। ৰাতিপুৱা তাই গুচি আহিব।
আমি খাই আছোঁ। বহুত বেছি ভাল লাগিল বাৰ ঘৰত, বহুত বেছি হেঁপাহ কৰে তেওঁ গ'লে একদম কি খুৱাওঁ কি নোখুৱাওঁ, কি খালে ভাল পাব, কি খাই বেছি ভাল পায় তেনেকুৱা কৰি থাকে। আৰু তাতে বাৰ অকণমানিকেইটাও বহুত বেছি ভাল দেই, বহুত বেছি ফ্ৰী। মোকতো নতুনকৈ পাইছেহে সিহঁতি ভালকৈ বিয়াৰ পাছত, কিন্তু ইমানেই বেছি মোৰ লগত ক্ল'জ হৈ গ'ল নহয়, একদম মানে মোৰ লগত প্ৰতিটো সময়তে ধেমালি চুপতি কৰি থাকে। আৰু বা ছোৱালীজনীও মোতকৈ বয়সত বহুত বেছি সৰু, কিন্তু এতিয়া একদম দুইজনী লগৰ নিচিনাকৈ থাকোঁ। এয়া যাবলৈ ওলালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ ইমানেই। বাই, থেংক ইউ ফৰ ৱাচিং।